মোৰ বিশেষ দিনটোৰ কিছুমান বিশেষ মমেণ্টছ লৈ আপোনালোকৰ মাজত আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো যদি ভাল পায় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব যদিহে এতিয়ালৈকে কৰা নাই। শাহুমায়ে মোক চুমা খোৱা এখন ভাল ফটো আনিবৰ কাৰণে কেইবাবাৰো ফটো মৰাইছে ফটোগ্ৰাফাৰে, আৰু ইয়াৰ ছাইডত এখন ফটো দি দিছোঁ। কেইবাবাৰো ফটো মৰাৰ পাছত যেনিবা ভাল ফটো এখন আহিলে, আৰু এয়া বৌৰ লগতো মিঠাই খোৱা পৰ্ব, আৰু সকলোৱে এনেকৈ মিঠাই খুৱাই দিছে। এয়া হৈছে হাজবেণ্ডৰ বা, এতিয়া মোৰো বায়ে হ'ব বাৰু, তিলু বা। এইবাৰ আহিল মোৰ নিজৰ মা। এইবাৰ সকলোৱে কৈ আছে এইবাৰ মাক যাওক, মাকে মিঠাই খুৱাই দিয়ক, তো সেইকাৰণে মা আহিছে এইবাৰ। আৰু এইটো টাইমত মই বহুত বেছি ইম'চনেল হৈ গৈছিলোঁ, মোৰ চকুলৈকে আহি গৈছে, কিন্তু মই মেণ্টেলি বহুত প্ৰিপেয়াৰ হৈ আছিলোঁ যে মই নাকান্দো, কাৰণ কান্দি দিলে চবেই, মই যদি কান্দি দিওঁ গোটেইবিলাকে কান্দিব, তো মই সেইকাৰণে যেনে তেনে কণ্ট্ৰল কৰিছোঁ, আৰু মোৰ চকু পানী আহিয়ে গৈছে চকুলৈ। তাৰপিছত হাঁহি পেলাই মই আকৌ মাইণ্ডটো চেঞ্জ কৰিছোঁ। নেক্সট আহিলে ভণ্টি বা, মোৰ হাজবেণ্ডৰ বা হয়, আৰু এয়া ভণ্টি বাই এবাৰ মিঠাই খুৱাই দিলেহি। আকৌ আহিলে এইবাৰ পদুমী বা, হাজবেণ্ডৰ একেবাৰে নিজৰ বা। এয়া হৈছে সৰু ভতিজা মুন, আৰু ছাইডত যে বহি আছে তাতে এয়া ভতিজাই হ'ব, ভতিজা আৰু ভাগিন, জিয়ান আছে, আৰু ভাগিন আছে ভণ্টিবাৰ ছোৱালী। এয়া হৈছে বৌ, এতিয়া মিঠাই খুৱাই থকা গৰাকী হৈছে বৌ, আৰু এইখিনি নতুন ফেমিলি মেম্বাৰখিনি আৰু মোৰ। আৰু এয়া সখীৰ মা, তাৰপিছত পেহী, মাহী, আমাৰ এয়া মামী, বৌ, বা, এইফালে ভণ্টি বা, সকলোবিলাক ফেমিলিটো বহুত ডাঙৰ হয়, আৰু পেহীয়া আছে ছগৰাকী, পেহী আছে, মামী দুগৰাকী আছে, মাহী দুগৰাকী আছে, তো সেইকাৰণে ফেমিলিটো বহুত ডাঙৰ একদম আৰু এয়া লাষ্টত এয়া মোৰ নিজৰ বাৰ লগত ফটো মৰা, ফটো ছেশ্যন মানুহে কৰি দিছে ভিডিঅ'টো, মইতো নিজে কৰিব নোৱাৰো ন। এইফালে খুৰী, পেহী, মা সকলোবিলাক বহি আছে। এয়া ভাইটি জোৰোণ অলমষ্ট শেষ হৈছে নিয়মখিনি, আৰু সেয়া যাব সময়ত শাহুমায়ে দৰাৰ ঘৰৰ পৰা অনা কইনাৰ মাকৰ সাজ, দেউতাকৰ সাজ, মোমায়েকৰ সাজ আৰু ভায়েকৰ সাজ এনেকৈ উলিয়াই চমজাই দিছে। আগৰ এটা ভিডিঅ'ত যে দেখাইছিলোঁ দৰাৰ সাজ খুৰীহঁতে পেকিং কৰি থৈছিলে ধুনীয়াকৈ, এয়া আমাৰ মায়ে শাহুমাক চমজাই দিছে।
দৰাই মানে দৰা হৈ আহোঁতে ৰাতি এই সাজযোৰে পিন্ধি আহিব। एक चिन रखी दे इसी तो जमला उधर को पाची जानू रहो জোৰোণত অহা ভকতক মানে বহুতখিনি ভকত আছিলে তো সকলোকে এনেকৈ তামোল দিওঁতে আৰু উৰণি লৈ পেলাই মানে ঘামত মেকআপটো একদম বেয়াই হৈ গ'ল আৰু ভাগৰো লাগিছে। ৰাতিপুৱা বহুত সোনকালে মেকআপ কৰিছিলোঁ আৰু এইফালে চুচি আৰু নানুৱে লাগি গৈছে মানে গোটেইখিনি ঠিক কৰি দিয়াত।